সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই আমাৰ ওদালগুৰি ডেলিমিটেশ্যনৰ সম্পৰ্কে কিছু বক্তব্য দাঙি ধৰিছিলে। ইয়াৰ এগেইনষ্টত মই তেখেতক দুই এটা কথা ক'ব বিচাৰিছোঁ। তেখেতে ভালদৰে সংবিধানক অধ্যয়ন কৰক, চালি জাৰি চাওক, সংবিধানত কি লিপিবদ্ধ আছে, 6 শিডিউল কি বস্তু, আৰু এতিয়া 6 শিডিউলৰ আধাৰতে আমাৰ BTC গঠন কৰা হৈছে। আৰু BTC যদি প্ৰয়োজন হয় তে BTC একৰ্ডখন ভালকৈ চাই ল'লেই হ'ল। MOUত কি লিখা হৈ আছে, তাতে দফা ৱাইজত আমাৰ এই BTCত কেনেকৈ ধৰণৰ বিভিন্ন দফাবিলাক ৰূপায়ণ হৈ আছে, এইবিলাকৰ ক্ষেত্ৰত তেওঁ ভালকৈ জানি লওক, মই অনুৰোধ কৰিছোঁ। কিন্তু তেনেকৈ নজনাকৈ যধে মধে বক্তব্য দিয়াটোতো সহজ কথা নহয়। আমিওতো ক'ব পাৰোঁ না, তেনেকৈ যদি ইমানে ইচ্ছা আছে এই অঞ্চলখন উন্নতি কৰাৰ স্বাৰ্থত, তেওঁ 5 বছৰ কি কৰিলে? 5 বছৰতো আমি দেখাই নাপালোঁ আমাৰ ইফালে উত্তৰ অঞ্চলত ওদালগুৰিত কি প্ৰশংসনীয় পদক্ষেপ তেওঁ ল'লে। এই 5 বছৰত 1825 দিন অলৰেডি আছেই টাইম। এই টাইমত তেওঁ কি কৰিলে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে? আমাৰ এটা ডাঙৰ প্ৰশ্ন আছে তেখেতলৈ। তাৰ কাৰণে তেখেতে যধে মধে মন্তব্যবিলাকো যাতে নিদিয়ে, মই বিনম্ৰ অনুৰোধ কৰিছোঁ। যিহেতু অধিকাৰ চবৰ কাৰণে আছেই, আমিতো কোনোবা কাৰোবাৰ অধিকাৰটো খৰ্ব কৰাটো আমি কামনা কৰা নাই যে অমুকত অমুক হ'ব নালাগে, অমুকত অমুক তেনেকৈ পাব নালাগে, সেনেকৈতো আমি ক'ব যোৱা নাই। ভাৰতবৰ্ষৰ 140 কোটি মানুহৰ ডক্টৰ আম্বেদকাৰে যিখিনি তেওঁৰ বুদ্ধিৰে পৰিকল্পনাৰে বা সৰ্বসাধাৰণ ৰাইজক লৈ পেলাই, ভাৰতবাসীক লৈ পেলাই যিটো সংবিধান ৰচিত কৰিছিলে, তাতে যি লিখা আছে সেইটোৱে হৈ আছে আমাৰ গণতন্ত্ৰত, আমাৰ দেশখনত। গতিকে আশা কৰিছোঁ আহি থকা দিনত নিশ্চয়কৈ তেনেকৈ মন্তব্য কৰাৰ বিৰত যাতে থাকে। মই তেখেতক অনুৰোধহে কৰিম, আমাৰ ইয়াত ওদালগুৰি জিলা আৰু বহুখিনি জিলা, আমাৰ দৰং জিলা আছে, সেইফালে বাক্সাও পৰিছে, বা বিভিন্ন জিলাৰ পৰাই যিখিনি তেওঁৰ সমষ্টি অংশীদাৰ পৰিছে, তেখেতসকলকে তেওঁ ভালদৰে চাওক। এতিয়া ইমান সমস্যাবিলাক পৰি থাকিলে প্ৰায় 80 বছৰ হ'বই ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত। ইয়াত বহুখিনি MP গ'ল। আজিৰ তাৰিখত MPৰ যিখিনি কাম কাজ হ'ব লাগে জনসাধাৰণৰ কাৰণে, একো আমি হোৱাটো দেখা পোৱা নাই। তাৰ কাৰণে তেখেতসকলে কৰক। ইয়াৰ লগতে এতিয়া এইকেইদিনমানৰ মাজতে আৰু কিবা এটা নিউজ ওলাইছে ৰাইজৰ মাজত, সেইটোতো দুখ লগা কথা। নিজৰ সমষ্টিৰ, আমাৰ দিলীপ শইকীয়াৰে সমষ্টিৰ আৰু মঙলদৈ যিটো বিদ্যানসভা সমষ্টিৰ অন্তৰ্গত এটা বিদ্যালয়ত কিছুদিন পূৰ্বে বজৰং দলে কিবা প্ৰশিক্ষণ কৰি আছিলে। প্ৰশিক্ষণ কিহৰ কাৰণে কৰে? জনসাধাৰণৰ ভাল স্বাৰ্থ লৈ পেলাইহে প্ৰশিক্ষণ কৰা হয়। বিভিন্ন ছাইডৰ পৰাই, বিভিন্ন অৰ্গেনাইজেশ্যনৰ পৰাই, বিভিন্ন দল সংগঠনৰ পৰাই বিভিন্ন সিদ্ধান্ত লৈ পেলাই তেনেকৈ প্ৰশিক্ষণ দিয়া হয়। কিন্তু আজি দেখিবলৈ পাইছোঁ তেখেতসকলে ভাল উদ্দেশ্য যদি লৈছিলে, এই যে হাতিয়াৰ লৈ পেলাই প্ৰশিক্ষণ কিয় দিব লাগে? ইয়াৰ আমাৰ প্ৰশ্নৰ উত্তৰ লাগে। যদি দেশখনত তেনেকেই হাতিয়াৰ লৈ পেলাই জনসাধাৰণক পৰিচালনা কৰিব বিচাৰিছে, তেতিয়াহ'লে ইয়াত সংবিধান নাই বুলি আমি ভাবি ল'ম, বা ইয়াত কোনো চৰকাৰ নাই বুলি ভাবি ল'ম। গতিকে আশা কৰিছোঁ আহি থকা দিনত এইবিলাক চব হ'ব লাগে, তদন্ত হ'ব লাগে। আৰু দুষ্কৃতিকাৰীয়ে তেনেকৈ যদি উদ্দেশ্য লক্ষ্য লৈ পেলাই যদি কৰিছে, তেখেতসকলক অতি শীঘ্ৰেই গভমেণ্ট তৰফৰ পৰাই বা প্ৰশাসন তৰফৰ পৰাই কৰেক্টটো কৰিব লাগে। আৰু তেখেতসকলক যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে, তেখেতসকলক কি আইনগতভাৱে কি ব্যৱস্থা ল'ব লাগে চৰকাৰে ল'ব লাগে, সেইটো আমাৰ তৰফৰ পৰাই অনুৰোধ থাকিল। তো আহি থকা দিনত এনেকৈ যদি পৰিৱেশ সঁচাকৈয়ে থাকে, তেতিয়াহ'লে এই দেশখনত আমি মানুহ হিচাপে মানসিক এটা ভাল পৰিৱেশ লৈ পেলাই জীয়াই থকাটো অসম্ভৱ। তাৰ কাৰণে অনুৰোধ কৰিছোঁ। এতিয়া মই গম পাইছোঁ যে আমাৰ নিচেই কাষত, মোৰ গাঁৱৰ নিচেই কাষত চুমলিগুৰি গাঁৱৰে এজন নিবাসী কিবাল বড়ো, তেখেতে প্ৰশিক্ষণ লৈছে। আচৰিত কথা, তেওঁ কৰেক্টো হৈছে, প্ৰশিক্ষণ দিছে অলৰেডি। যি প্ৰশিক্ষক দিছে, আমিতো ভাবিছোঁ ইমান এনেকেই ধৰণৰ গাঁওবিলাকতে যদি আমাৰ ল'ৰা ছোৱালীবিলাকে সেনেকৈ কৰি আছে, তেতিয়াতো বিৰাট দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। মই জনাততো বজৰং দলৰ উদ্দেশ্য লক্ষ্যটো সেইটোও নহয়। দেশৰ কাৰণে, সমাজৰ কাৰণে, অঞ্চলৰ কাৰণে, ভাল উন্নতিৰ কাৰণে তেখেতসকলে উদ্দেশ্য লক্ষ্য লৈ পেলাইহে জন্ম দিছে এই সংগঠনখন। কিন্তু এই হাতিয়াৰ লৈ পেলাই যে সমাজখন গঢ় দিবৰ কাৰণে তেওঁলোকে উদ্দেশ্য লৈ পেলাই যে সংগঠন কৰিছে, সেইটোতো অসম্ভৱ।
সেনেকৈ যদি হৈ আছে সেইটো দুৰ্ভাগ্যজনক। ইয়াৰ কাৰণে আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। তেখেতসকলক কৰায়ত্ব কৰক যিসকল দুষ্কৃতিকাৰীয়ে এই মানে সংগঠনৰ লগত জড়িত আছে। থেংক ইউ।